বন্ধুসকল নমস্কাৰ আজি আকৌ আহিছো এটা নতুন ভিডিও লৈ পেলাই আপোনালোকৰ মাজলৈ ভিডিওটো হৈছে এটা এপৰ ওপৰত এই এপটো হৈছে মেৰা ৰেচন আমি সকলোৱে জানো যে মেৰা ৰেচন এপটোৰ জৰিয়তে আমি কোনো এজন ব্যক্তিৰ আধাৰ কাৰ্ড নম্বৰটো সাবমিট কৰি পেলাই আমি সেই কাৰ্ডখনৰ ডিটেইলছটো উলিয়াব পাৰো তেওঁ সেই মাহটোত কিমান কুইন্টেল চাউল তেওঁৰ নামত ইস্যু হ'ল সেইখিনি সকলো চাব পাৰো কিন্তু এটা কথা হ'ল আমি যেটো মেৰা ৰেচন ব্যৱহাৰ কৰিছিলো এই সমূহ কাম কৰিবলৈ সেই এপটো মাজতে আপডেট কৰা হ'ল 2.0 লৈ এটা সেই 2.0 এপটোৰ জৰিয়তে আমি কামসমূহ কৰিবলৈ বহুত অসুবিধা এনেকৈ পাওঁ ধৰি লওক আমি কোনোবা এজন ব্যক্তিৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে ৰেচন কাৰ্ডখন আমি চাম কেনেকুৱা কি অৱস্থাত আছে কাৰ্ডখনত কিমান ফ্যামিলি মেম্বাৰ আছে কিমান কেজি চাউল তেখেতৰ নামত ইস্যু হয় তে সেই আধাৰ কাৰ্ডখন মাৰাৰ লগে লগে তেখেতৰ OTP ভেৰিফিকেশন যায় আগতে আমি যেটো এপ ইউজ কৰিছিলো সেই এপটো তেনেকুৱা কোনো OTP ভেৰিফিকেশন আমাৰ যোৱা নাছিলে আমি সহজতে সকলোখিনি কাম কৰিব পাৰিছিলো এতিয়া সেই 2.0 যেটো এপ আহিলে সেই এপটো আমি আধাৰ কাৰ্ডখন মাৰাৰ লগে লগে তেখেতৰ মোবাইল নম্বৰ যেটো ৰেজিষ্টাৰ হৈ থাকে আধাৰ কাৰ্ডত সেই ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ OTP যায় OTP টো সাবমিট কৰাৰ পিছতহে আমি তেখেতৰ ডিটেইলছখিনি উলিয়াব পাৰো বা কেতিয়াবা এনেকুৱা হয় OTP নাযায় কোনোবা কাৰবাৰ মোবাইলত ইৰৰ দেখাই দিয়ে গতিকে সেই এপটোত বহুত খেলিমেলি আছে এটা কথা হ'ল সেই আমি আগতে ব্যৱহাৰ কৰা সেই পুৰণা যেটো আমাৰ মেৰা ৰেচন এপ আছিলে সেই এপটো আমি কেনেকৈ ব্যৱহাৰ কৰিম কাৰণ যেহেতু এপটো আপডেট কৰি দিয়া হ'ল 2.0 লৈ এতিয়া আজি ভিডিওটোৰ টপিকটো সেইটোৰ ওপৰতে হ'ব আমি সেই পুৰণা এপটো আমি মানে নতুন 2.0 এপটো ব্যৱহাৰ নকৰাকে আমি পুৰণা যেটো মেৰা ৰেচন এপ আছে সেইটো আমি কেনেকৈ মানে ব্যৱহাৰ কৰিব পাৰিম প্লে ষ্ট'ৰ বা গতিকে কথা হ'ল প্লে ষ্ট'ৰটো সেইটো এপ কোনো কাৰণতে পোৱা নাযায় কাৰণ প্লে ষ্ট'ৰত আমি যেটো পাওঁ সেইটো 2.0 হে এতিয়া আমি সেইটো প্লে ষ্ট'ৰ ব্যৱহাৰ নকৰাকৈ কেনেকৈ গুগলৰ পৰা ডাউনলোড কৰিম সেই ওল্ড ভাৰ্চনটো আজি সেইটোৰ ওপৰতে আমাৰ টপিকটো হ'ব ভিডিওটো গতিকে আহক বন্ধুসকল দেখুৱাই দিওঁ মই কেনেকৈ কৰিব লাগে প্ৰথমতে আপোনালোকে সকলোৱে যদি আপোনালোকৰ ডেস্কটপ বা ল্যাপটপ আছে সকলোৱে লৈ লওক আৰু যিসকলৰ নাই তেওঁলোকে আপোনালোকৰ স্মাৰ্টফোনটো লৈ স্মাৰ্টফোনত আপোনালোকে গুগল ক্ৰোমটো ওপেন কৰক ওপেন কৰি লৈ প্ৰথমতে আপোনালোকে সাৰ্চ এই বাৰটো যে দেখিছে ইয়াতে মেৰা ৰেচন ওল্ড ভাৰ্চন বুলি এনেকৈ টাইপ কৰি সাৰ্চ বক্সটোত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে ইয়াত কেবেটাও আপোনাৰ লিংক ওলাব এই প্ৰথমৰ লিংকটো নহয় দ্বিতীয় লিংকটো নহব এই 3 নম্বৰ যেটো লিংক আছে মই এই লিংকটো লাগে দৰকাৰ হলে আপোনালোকক ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকক প্ৰভাইড কৰি দিম আপোনালোকে এই লিংকটোত যাব older version of মেৰা ৰেচন এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব লিংক মানে হৈছে এটা ওয়েবসাইটটোত যাব এই ওয়েবসাইটটোত যোৱাৰ লগে লগে মানে ইয়াতে কি হয় প্লে ষ্ট'ৰ এটো কাৰণে নাপাব কাৰণ ইয়াপা গুগল প্লে ষ্ট'ৰত আপোনাৰ যেটো 2.0 ভাৰ্চনটোহে আছে এনেকৈ ক্ৰোমলৈ আহি পেলাই ডাউনলোড কৰিলে আপোনালোকৰ এটো যেটো APK ভাৰ্চন আছে মানে ধৰি লওক মানে এন্ড্ৰইড পেকেজ কিট বুলি কয় এটো সমুকৈ APK এই যেটো আপোনাৰ সফটওয়্যাৰটো মানে এপটো আছে এই এপটো আপুনি গুগল ক্ৰোমৰ পৰা ডাউনলোড কৰিব পাৰিব এনেকৈ সেই 3 নম্বৰ লিংকটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে দেখিব ওপৰতে আপোনাৰ যেটো মানে আপডেটেড আমাৰ মেৰা ৰেচন এপ আছিলে সেইটো শো কৰিব গতিকে পুৰণাটো লবলৈ হলে আমি অলপ তললৈ আহিব লাগিব তললৈ আহি পেলাই ইয়াতে চাব 2023 চন 24 চনৰ যিখিনি আপডেট আছিলে সকলোখিনি আমাৰ ইয়াতে মানে APK ভাৰ্চন ইয়াত শো কৰি আছে আমি ইয়াত এই 3.0 বা 3.5 যিকোনো এটা বা 3.0 টোৱে 2023 চনৰ 17 অক্টোবৰত আপডেট হৈছিল এটো APK এইটোতে আমি এনেকৈ ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে এই এপটো ডাউনলোডৰ কাৰণে শো কৰিব আপোনালোকে নিজৰ মোবাইলত এটো ডাউনলোড কৰি ল'ব APK ভাৰ্চনটো যেহেতু মোৰ মোবাইলত এটো অলৰেডি ইনষ্টলড হৈ আছে গতিকে মই এটো ডাউনলোড কৰি নেদেখাও আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব এই দেখিছে ইয়াতে ওলাইছে ডাউনলোড 29.7 MB ৰ এপ হয় এটো এনেকৈ ডাউনলোড ক্লিক কৰি দিব বেছি সময় নালাগিব খুব 1 মিনিটৰ ভিতৰত দেখিছে মই ডাউনলোড কৰি দিছো মোৰ ডাউনলোড অলৰেডি হৈ গৈছে এটো মেৰা ৰেচন 3.0 আপোনালোকে ভুল নুবুজিব এটো 3.0 এটো নতুন এপটো নহয় এটো পুৰণা এপটোৱে ইয়াৰ মানে এটো ভাৰ্চনটো 3.0 আছিল তেতিয়া এটো এনেকৈ 29 MB এটা এপ হয় এটো ইনষ্টল কৰি ল'ব আপোনালোকৰ মোবাইলত
এইটো ইনষ্টল কৰি লৈ পেলাই তেতিয়া আমি সেই আগৰ যিটো পুৰণা মেৰা ৰেচন এপটো আছিলে সেই এপটোৱে আপোনালোকৰ মোবাইলত ইনষ্টল হৈ যাব আৰু তাৰপিছত আমি এপটো ধুনীয়াকৈ আগৰ দৰে ব্যৱহাৰ কৰিব পাৰিম এতিয়া বন্ধুসকল মইতো যিহেতু কম্পিউটাৰত আপোনালোকক দেখাই আছো মই মোবাইলতো কৰি দেখাই দিম কেনেকৈ এইটো ইনষ্টল কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে গতিকে বন্ধুসকল আহকচোন মোবাইললৈ যাওঁ বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাম মেৰা ৰেচন এপটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এইটো দেখিছে বন্ধুসকল মোৰ মোবাইলত মেৰা ৰেচন এপটো মোৰ সাকসেসফুলি ইনষ্টলড হৈ গ'ল এতিয়া এইটো ওপেন কৰিছো ওপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যিসকলে জানে তেওঁলোকে ভিডিওটো ইগনোৰ কৰিব যিসকলে নাজানে তেওঁলোকে মন দি চাব ভিডিওটো এইটো মই এনেকৈ ওপেন কৰিলো ওপেন কৰাৰ পিছত প্ৰথমতে মই ল্যাঙ্গুৱেজটো সিলেক্ট কৰি লৈছো ইংলিছ কৰি লৈছো যেহেতু হিন্দী হৈ আছিল গতিকে আমি আগতে এনেকৈ আধাৰ সিটিঙত আহো ইয়াত আহি পেলাই আমি ৰেচন কাৰ্ড নাম্বাৰটো বা আধাৰ নম্বৰটো মাৰি পেলাই কাৰ্ডখনৰ ডিটেইলছটো আমি উলিয়াও এতিয়া মই আপোনালোকক এখন ৰেচন কাৰ্ড মাৰি দেখুৱাই দিছো এয়া দেখিছে বন্ধুসকল মই ৰেচন কাৰ্ড নাম্বাৰ এটা মাৰি দিছো তাৰ পিছতে কাৰ্ডখনৰ সকলো ডিটেইলছ ওলাই গৈছে কিন্তু যেটো আমাৰ 2.0 আপডেটেড ভাৰ্সন আছিলে সেই এপটো ইমান ধৰি লওক ইজি নহয় কৰিবলৈ বা ভেৰিফিকেশন ইমান কৰিব লগা হয় গতিকে বহুতৰে অসুবিধা হয় কাম কৰিবলৈ গতিকে এই এপটো বহুত ইজি হয় গতিকে আপোনালোকেও ঠিক তেনেদৰে মই যেনেকৈ দেখুৱাই দিছো তেনেকৈ এপিকে ভাৰ্সনটো গুগল ক্ৰোমৰ পৰা গৈ পেলাই বা গুগলৰ পৰা গৈ পেলাই এপিকে ভাৰ্সনটো ডাউনলোড কৰি ইনষ্টল কৰি আগৰ দৰে তেনেকৈ ইউজ কৰি থাকিব পাব এইখিনিতে লগতে আৰু এটা কথা কৈ থওঁ যিসকলে এনেকৈ গুগল ক্ৰোমৰ পৰা মেৰা ৰেচনৰ এপিকে ভাৰ্সনটো ইনষ্টল কৰিব কৰাৰ পিছত তেওঁলোকে এটা কাম কৰিবলৈ নাপাহৰিব সেই কামটো হৈছে বন্ধুসকল যদিহে আপোনালোকৰ প্লে ষ্টৰত মই দেখুৱাই দিছো আপোনালোকক প্লে ষ্টৰত যদি অটো আপডেট অপচনটো ইনেবল হৈ আছে তেতিয়াহলে আপোনালোকৰ কামত নাহিব এইটো কাৰণে কামত নাহিব যেহেতু আমি পুৰণা মেৰা ৰেচনটো ইনষ্টল কৰি থৈছো আৰু যিসকলৰ মোবাইলত অটো আপডেট এপটো ইনেবল হৈ থাকে তেওঁলোকৰ কি হ'ব সেই পুৰণা এপটো ইনষ্টল হৈ থকাৰ বাবদ নতুন এপটোলৈ অটোমেটিক আপডেট হৈ যাব গতিকে সেই অটোমেটিক আপডেটৰ যিটো অপচন সেই অপচনটো আমি বন্ধ কৰি ৰাখিব লাগিব সেইটো বন্ধ কৰিবলৈ হলে গুগল প্লে ষ্টৰলৈ যাব তাতে গৈ পেলাই সেটিংছত যাব সেটিংছত গৈ প্ৰথমতে জেনাৰেল যে দেখিছে জেনাৰেল অপচনটো ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনালোকে দেখুৱাই দিম মই একাউন্ট এণ্ড ডিভাইচ পাৰফৰমেন্স সৰি এটো নহয় মই ভুলতে ইয়াতে গলো এইটো তলতে দেখিছে নেটৱৰ্ক প্ৰেফাৰেন্স এটা আহিব নেটৱৰ্ক প্ৰেফাৰেন্সত দেখিব অটো আপডেট এপছ এটো অটো আপডেট এপছটো আপোনালোকে হয়তো ডোন্ট অটো আপডেট এপছত কৰি ৰাখিব নহলে ডোন্ট অটো আপডেট এপছত কৰি ৰাখিব এটো নহলে কি হ'ব আপডেট অভাৰ ওয়াইফাই অনলি মাৰিলে কেতিয়াবা আপোনালোকৰ ওয়াইফাই যদি লিংক হৈ যায় কাৰোবাৰ লগত আপডেট এপটো নহলে অটোমেটিক আপডেট হৈ যাব গতিকে আপোনালোকে পাৰিলে এই ডোন্ট অটো আপডেট যেটো দেখিছে এটোতে ক্লিক কৰি এটো ইনেবল কৰি ৰাখিব এটো এতিয়া ইমানখিনি আছিল বন্ধুসকল ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আৰু আপোনালোকৰ যিসকলে ভিডিওটো চাই ভাল পালে আপোনালোকৰ বন্ধুসকললৈও ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহো আজি বন্ধুসকল নেক্সট বাৰৰ কাৰণে এটা নতুন ভিডিও লৈ আহিম এনেকৈ IMPDS বা ৰেচনৰ ওপৰত গতিকে চাই থাকিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ